নেশ্যনেল পাৰ্টি হোৱা নাছিলে, সেইকাৰণে আমি থাকিছিলোঁ। কিন্তু যেতিয়া APSLCয়ে যেতিয়া নেশ্যনেল পাৰ্টিত সোমোৱাৰ লগে লগে আমালোকে চবেই ওলাই আহিছে। APSLC দলৰ পৰা আমি ত্যাগ কৰি পেলাই আমি নিজৰ দল যিটো নেকি হিল ষ্টেট ডেম'ক্ৰেটিক ফ্ৰণ্ট চমুকৈ HSDF আমি গঠন কৰিছোঁ। কেলে আমি এই দলটো গঠন কৰিবলগীয়া হৈছে? কাৰণটো হৈছে যে আমি দেখি পাইছোঁ নেশ্যনেল পাৰ্টি কংগ্ৰেছ বিৰোধী 15টা বছৰ কংগ্ৰেছে শাসন কৰিলে। 15টা বছৰ কংগ্ৰেছ শাসনকালত আমি দেখি পাইছোঁ যে কাৰ্বি আংলঙত আমাক কি কৰি দেখালে যে কাৰ্বি আৰু ডিমাচা, কাৰ্বি আৰু কুকি আমাক এই সৰু সৰু জাতিবিলাকৰ কাৰণে, ট্ৰাইবছবিলাকৰ কাৰণে আমাক সংঘাত কৰালে। আৰু আমি কাৰ্বি আংলং ৰাইজে যিটো বিচৰা এই আৰ্টিকল 244A অট'নমাছ ষ্টেট ইলেকশ্যন সময়ত তেখেতসকলে মেনিফেষ্টোটো নম্বৰ 1 কেন্দ্ৰৰ ইছ্যু। কিন্তু আমি দেখি পাইছোঁ যে এই অট'নমাছ ষ্টেটটো 15টা বছৰ ধৰি সিহঁতে আনিব নোৱাৰিলে। আৰু আটাইতকৈ আমি দুখ লগাটো, কাৰ্বি আংলং ৰাইজে দুখ লগাটো হৈছে কংগ্ৰেছ 15টা বছৰত আমাৰ মুখ্যমন্ত্ৰী এতিয়া আমাৰ মাজত নাই। তেখেতে এতিয়া ওচৰতে আছে। আমাৰ যিটো নেকি মুখ্যমন্ত্ৰী আছিল আগত আমাৰ তৰুণ গগৈ, তেখেতে এবাৰো কাৰ্বি আংলঙত ভৰি নিদিলে। কিন্তু সেই কংগ্ৰেছ দলে এতিয়া অট'নমাছ ষ্টেট মাত মাতি আছে। আৰু ঠিক তেনেদৰে আমি দেখিব পাইছোঁ যে 15টা বছৰ কংগ্ৰেছ শাসন কৰাৰ সময়ত 15টা বছৰ শেষ হোৱাৰ লগে লগে গোটেইখিনি কংগ্ৰেছ দলে বলে বিজেপি যোগদান কৰিলে। আৰু বিজেপি এতিয়া 15টা বছৰ হ'বলৈ ধৰিলে। প্ৰথমতে আমাৰ কাৰ্বি আংলং ৰাইজক প্ৰতিশ্ৰুতি দিছে যে ৰাজনাথ সিং আহি পেলাই, LK আদৱানী আহি পেলাই যে প্ৰতিশ্ৰুতি দিছে যে আৰ্টিকল 244A অট'নমাছ ষ্টেট যদিহে আপোনালোকে যদি বিজেপি জয়যুক্ত কৰায় তেনেহ'লে আমি চেণ্ট্ৰেলত আমাৰ বিজেপিৰ পাৱাৰ অহাৰ লগে লগে আপোনালোকৰ যিটো দাবী সেই দাবীটো আপোনালোকক ৰূপায়ণ কৰিম বুলি। কিন্তু ক'ত? চব মিছা, চব মিছলীয়া। তাৰপাছত আহিলে অমিত শ্বাহ। অমিত শ্বাহো আমাক প্ৰতিশ্ৰুতি দিছে, কিন্তু আমি দেখিব পালোঁ অমিত শ্বাহো আহি পেলাই আমাক মিছা মাত মাতি গুচি গ'ল। তাৰপাছত আহিলে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যেতিয়া লুৰিং থেপিত পথাৰত যেতিয়া আহিছিলে সেই সময়ত আমাৰ যিটো নেকি কাৰ্বি আংলং নেতাসকলে MP-য়ে হওক বা MLA সকলে হওক বা CM-এ হওক EM সকলে হওক এজনো অট'নমাছ ষ্টেট বিষয়টো সিহঁতে মাত নামাতিলে। সেইকাৰণে কিমান লাজৰ কথা যে আমি ভোক লাগি আছো, হয় নে নহয়? আমি ভোক লাগি আছো। যদি এই ভোক লগাৰ জৰিয়তে যদি মই ভাত খাব বিচাৰিছো, মই ভোক লাগি আছো বুলি নকলে সিহঁতে বুজি পাব জানো? আৰু যেতিয়া আমাৰ প্ৰাইম মিনিষ্টাৰ কাৰ্বি আংলঙৰ পৰা যেতিয়া দিল্লীলৈ উৰি গ'ল, তেতিয়া এক সপ্তাহৰ পাছত তেতিয়া অট'নমাছ ষ্টেট কথা ওলালে। তেতিয়া কি যে মানে পাব্লিকক কৰা আৰু বুদ্ৰুক কৰিলে আমাৰ, হয় নে নহয়? এই গতিকে এতিয়া বিজেপিও 15টা বছৰ হ'বলৈ ধৰিছে। বিজেপি এতিয়া শাসনকালত আমি কি পালোঁ? কাৰ্বি ৰেংমা আমাক সংঘাত কৰালে। কাৰ্বি আৰু কিবা এটা হিন্দীভাষী অলপ আগতে আমি দেখি পালোঁ। কি জানে আমি যদি
নেশ্যনেল পাৰ্টিৰ কাৰণে সদায় আমি জয়যুক্ত কৰি থাকিলে কালি পৰহি কিজানি আমাক কাৰ্বি আৰু বাঙালীও লগাব পাৰে, কাৰ্বি আৰু গোৰ্খা নেপালীও লগাব পাৰে, কাৰ্বি আৰু হিন্দীবাসীও লগাব পাৰে হঠাৎ। এই গতিকে আমি কাৰ্বি আংলঙতে আছে যেতিয়া, কাৰ্বি আংলঙতে আছো যেতিয়া আমি ইয়াতে বায়ু, ইয়াতে আমাৰ ঘৰ, ইয়াতে আমি খেতি বাতি কৰি আছো, ইয়াতে ঘৰ বাৰী চব থাকি আছো যেতিয়া আমি কিয় আমি মিলি জুলি কৰিব পৰা নাই? কিয় আমি লোকেল সমস্যাবোৰ সমাধান কৰিবলৈ কাৰণে আমি নিবিচাৰে? সেইকাৰণে আমি আমাৰ দলটো হৈছে যে আমি একেলগে মিলি জুলি হৈ পেলাই আমি কাম কৰিম। এইটোৱে আমি আপোনালোকৰ কাৰণে অনুৰোধ। আৰু আমি যদি একেলগে মিলি জুলি আমি কাম কৰিলে পংকজ মালাকাৰো ক'ব ৰাজেন ডুমুক মোৰ আপোন মানুহে, ৰাজেন ডুমুকো ক'ব যে পংকজ মালাকাৰো এইটো মোৰ আপোন মানুহে, ৰমেন বসুমতাৰীও ক'ব যে ৰাজেন ডুমুক মোৰ আপোন মানুহে, ময়ো কওঁ যে ৰমেন বসুমতাৰী মোৰ আপোন মানুহে। আৰু আজি গোৰ্খা নেপালীসকলেও ক'ব, কোনোবা থাপা, কোনোবা চেত্ৰী, কোনোবা প্ৰধানো ক'ব যে এই টিচু এই হাতছেটো মোৰ আপোন মানুহে, এই থাপাটো মোৰ আপোন মানুহে বুলি ক'ব। কিন্তু যেতিয়া আপুনি নেশ্যনেল পাৰ্টিৰ কাৰণে আপুনি সমৰ্থন কৰি থাকিব, যেতিয়া আপুনি নেশ্যনেল পাৰ্টিৰ কাৰণে ভোট দি থাকি পেলাই জয়যুক্ত কৰাই থাকিব, এদিন আপুনি এনেকুৱা আগদিন আহিব আমালোকে কান্দিবলগীয়া হ'ব। সঁচা এইটো 100%। এই গতিকে আমি সেই দিন কালটো আমি নিবিচাৰো। গতিকে আমি মিলি জুলি হৈ পেলাই আমি কাম কৰিম, কাৰ্বি আংলঙৰ কাৰণে চিন্তা কৰিম। আমি যদি ফুলৰ বাগিচাত যদি আমি যাওঁ, ফুলৰ বাগিচা যেতিয়া যাব আপুনি গাৰ্ডেনত সোমাব, এটা ফুলেৰে ধুনীয়া নেদেখে, হয় নে নহয়? তাত ফুলৰ বাগিচাত যদি যায় আপুনি বিভিন্ন ফুলৰ কালাৰ দেখি পাব। তাত ৰ'জ ফ্লাৱাৰ দেখিব, লেডি দেখিব, মানে অন্যান্য ফুল আমি দেখিব পাওঁ। আৰু একদম গাৰ্ডেনত ধুনীয়া হৈ পেলাই কিমান যে আমি আনন্দিত হয়। একদম বয়স মানে 70 বছৰ বয়স মানে 18 বছৰ নিচিনা একদম বয়সটো ঘূৰি যাব, হয় নে নহয়? ঠিক তেনেদৰে কাৰ্বি আংলঙত বহুতো জাতি জনজাতি আছে। এই গতিকে আমি মিলি জুলি হৈ পেলাই আমি কাম কৰিব লাগিব। মিলি জুলি হৈ পেলাই আমি এই নিৰ্বাচনটো আমি আমালোকৰ যিটো কি মূল্যৱান ভোট দি পেলাই আমি জয়যুক্ত কৰাব লাগিব। কৰাৰ পাছত আমাৰ দলটো আমি শক্তিশালী কৰিম। আৰু যিহেতুকে কাৰ্বি আংলং ৰাজ্যে বিচৰা আৰ্টিকল 244A অট'নমাছ ষ্টেটটো আমি তেতিয়াহে আমি পাম, তেতিয়াহে আমি পাব, হয় নে নহয়? আৰু এটা কথা স্পষ্ট কথা মই কৈছো, অট'নমাছ ষ্টেটটো হৈছে কেৱল কাৰ্বি সম্প্ৰদায়ৰ কাৰণে নহয়, অট'নমাছ ষ্টেটটো কেৱল ডিমাছা সম্প্ৰদায়ৰ কাৰণে নহয়, অট'নমাছ ষ্টেটটো কেৱল আমি বড়ো সম্প্ৰদায়ৰ কাৰণে নহয়, অট'নমাছ ষ্টেটটো হৈছে কেৱল আমি গোৰ্খা নেপালী সম্প্ৰদায়ৰ কাৰণে নহয়, অট'নমাছ ষ্টেটটো হৈছে কেৱল আমি আদিবাসী সম্প্ৰদায়ৰ কাৰণে নহয়, অট'নমাছ ষ্টেটটো হৈছে আমি কেৱল বাঙালী সম্প্ৰদায়ৰ কাৰণে নহয়, অট'নমাছ ষ্টেটটো হৈছে কেৱল আমি হিন্দীবাসীৰ কাৰণে নহয়, কাৰ্বি আংলঙত যিমানখিনি জাতি জনজাতিৰ কাৰণে। এই গতিকে আমি অট'নমাছ যদি আমি পালে চবৰ কাৰণে, কাৰ্বি আংলঙত যিমানখিনি ইয়াত বসবাস কৰা সকলৰ কাৰণে, সেইকাৰণে আমাৰ ৰিজনেল পলিটিকেল পাৰ্টি হ'লেও আপোনালোকে ভয় খাব নালাগে আৰু বেলেগ ধৰণৰ চিন্তা কৰিব নালাগে। আমি একেলগে মিলি জুলি হৈ পেলাই আমি কাম কৰিম, হয় নে নহয়? আমি একেলগে মিলি জুলি হৈ পেলাই আমি জয়যুক্ত কৰাম। আজি আমাৰ দলৰ লগত বড়ো সম্প্ৰদায় আছে, আদিবাসী সম্প্ৰদায়ৰ পৰাও আছে, আৰু আমাৰ বাঙালী সম্প্ৰদায়ৰ পৰা আছে, হিন্দীবাসী ফালৰ পৰাও আছে, অসমীয়া হিন্দীসকলেও আছে। যিসকলে কাৰ্বি আংলঙত যিমানখিনি ভোটাৰ অধিকাৰসকলৰ কাৰণে আমি এই দলটো আমি গঠন কৰিছে, হয় নে নহয়?
এই গতিকে আমি মিলি জুলি হৈ পেলাই আমি এই নিৰ্বাচনটো আমি আমাৰ যিটো নেকি নেশ্যনেল পাৰ্টি বুলি ক'ব গ'লে বিজেপি, কংগ্ৰেছ, APHLC এই তিনিটা দলক আমি কাৰ্বি আংলঙৰ পৰা আমি টাটা বাই বাই দিব লাগিব। হয় নহয়? কাৰ্বি আংলঙৰ পৰা বিজেপি, কংগ্ৰেছ, APHLC এই তিনিটা দল নেশ্যনেল পাৰ্টিৰ কাৰণে ইয়াৰ পৰা আমি হাতাব লাগিব, বাই বাই টাটা দিব লাগিব। তেতিয়াহে কাৰ্বি আংলঙৰ এটা উন্নতি হ'ব। কাৰ্বি আংলঙৰ চুকে কোণে দুখীয়া ৰাজ্য মানে সিহঁতে ভালকৈ কাৰ্বি আংলঙত জীয়াই থাকিব পাৰিব। আল্টিমেটলি আমি একো কৰিব নোৱাৰো। যদিহে কাৰ্বি আংলঙৰ পৰা আমি এই তিনিটা দলক আমি টাটা বাই বাই কৰিব নোৱাৰিব, আমাৰ কাৰ্বি আংলঙত শান্তি বোলা নাথাকিব। স্পষ্ট কথা। ন্যাশনাল পার্টি দল এই তিনিটা APHLC, কংগ্রেস, বিজেপি কার্বি আংলঙৰ পৰা যেতিয়ালৈকে আমি টাটা বাই বাই নিদিব, আমাৰ কাৰ্বি আংলঙত শান্তি বোলা বস্তু নাথাকিব। সেই গতিকে আমি শান্তি বিচাৰিছো, হয় নে নহয়? চবে আমি শান্তিহে বিচাৰিছো। আমাৰ লাগে শান্তি। আজি আমি আমাৰ দাসদাও আছে আমাৰ মাজত, তেখেত পাইছে যে নাই এই দলটো চবে মিলি জুলি, গতিকে ময়ো গৈ পেলাই আমি সমৰ্থন